ক্লাছলৈ নাযাও নেকি গৈ আছো ৰ আকৌ ঐ তই সদায় সদায় মোৰ ডাবিলখন লৈ যাও যে তইনো একে একে কালাৰ কিয় ল মোৰ ল তুমিতো মেট্ৰিকত ষ্টাৰ মাৰ্কে পাইছিলা 4 বছৰ এডমিশ্যন লোৱা নাই যে ইয়াৰ পঢ়াত গুৰুত্ব একেবাৰে নাই হ'ব মা সায়েন্সতো তোমালোকে এডমিশ্যন দিয়াইছিলা মইতো আৰ্টছতহে হ'ব বাইদেউ এইখন ঐ এইফালে আছোন ঐ ছাৰজন কি হেণ্ডচাম ৰে থেত ছাৰৰ কথা তেনেকে কয় নেকি বল গুড মৰ্ণিং ছাৰ ছাৰ আপুনি এক্সপ্লেইন কৰক হেল্ল' দেউতা তুমি কিয় ফোনটো ধৰা নাই মোৰ মাজনী মই বিজি আছিলো কিহত ইমান বিজি তুমি আহিবা বুলিয়ে মই দিনটো ৰখিছো জানা বেলেগৰ ফোন হলে উঠাব পাৰা মোৰটো হলে নোৱাৰা বিজনেছ মিটিং এখন চলি আছিলে মই সেইকাৰণে তোমাৰ ফোন ৰিচিভ কৰা নাছিলো থাকা তুমি তোমাৰ বিজনেছতে থাকা মাজনী শুনাচোন মাজনী হেল্ল' অদূৰে উৰা পখিলা কাষলৈ আহি পৰহি যোৱানা মোৰ বুলিলে দুপাহি মনা তুমিনো তাতে উজাই পোৱানা অকাৰণে চুব মন যায় অনুৰাগে ল'ব মন যায় তোমাৰে হ'ব মন যায় ভাল পোৱা দিব মন যায় নেদেখাকে নুবুজাকে ভাল পোৱা বাঢ়িলে ক'ব খুজি নোকোৱাতে ওঠৰ ভাষা হেৰালে অজানিতে হাঁহি ফুলে কাষ পাই তোমাৰে দিব খুজি প্ৰণয়ৰে এচাতি আশা থমকে অকাৰণে চুব মন যায় অনুৰাগে ল'ব মন যায় তোমাৰে হ'ব মন যায় তুমি যোৱা বাটে যাব মন যায় তোমাৰে হ'ব মন যায় তুমি যোৱা বাটে যাব মন যায় দূৰে অদূৰে উৰা পখিলা কাষলৈ আহি এই পেইণ্টিংবিলাক কোনে আঁকিছে? নাজানো কোনোবা পাগল আঁকিছে নেকি বুলিলে দুপাহি Excuse me. তুমিনো তাতে উজাই পোৱানা
দূৰে